Hello guys, Assamese Mom channel নতুন এটা ভিডিও হইতে আপোনালোকক স্বাগতম জনাইছো মই অঞ্জলিয়ে আৰু আজি আমাৰ আনপ্লেনিং জাৰ্নি মানে মই আছিল পথাৰত আৰু মোলে ফোন আহিল আজি প্লে ফুৰিব যাও কিন্তু কেনি কোনো নাজানে আহি গলো আমি ধেমাজিৰ পৰা শ্ৰীপানী হৈ নীলক হৈ এয়া বেলেগ এখন ৰাজ্য পাই গলোহি আৰু আমি আছো এতিয়া অৰুণাচল প্ৰদেশত Likabali বাকি কেনিজাম কি কৰো চাই থাকক আৰু যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক কৰিব যদি মোৰ চেনেললৈ নতুন গাইছে সাবস্ক্ৰাইব কৰি যাব লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি অকণমান সহায় দিব এতিয়া মোৰ ভিডিও বনাব ভাল লাগিব দেখচোন আহক তেনেহলে ভিডিওটো আৰম্ভ কৰি দিওঁ ইমান ধুনীয়া পাহাৰৰ মাজে মাজে নহয় মোৰটো পাহাৰ খুবেই প্ৰিয় বাকি আপোনালোককো দেখাই থাকো মাজে মাজে মোৰ প্ৰিয় ঠাই দেখো আহক আৰু চাই থাকক ভিডিওটো আমি একেবাৰে ওপৰত আছো যে ইয়া তলৰ ভিউ চাওক ইমান ধুনীয়া লাগিছে নহয় ক'বলৈ ভাষাই Video itu tak kadi apa mau kayak patah deh Bye baby. নই আছে বাবে কেটা Bye bye. Hi. হৈ গল ন পইচা হে গল ঘোলা ঘোলা উড়িয়া দুটকা বাকি আছে ঘোলা ঘোলা উড়িয়া 100 টকা শেষ 100 টকা শেষ আমি আহিলো ও জায়গাটার নামটো বাহার হইল হ'ব ফুৰিবলৈ আহিলো আজি ফুৰিবলৈ আহিছো এতিয়া আইতা ধাবলৈ আহিছো খাবলৈ খোৱা সময়ত লগ পাইছো আজি মানে খোৱা সময়ত লগ পাইছো চাৰিজনহে যাব পাৰে যদি গতিকে লাইন আমাৰ kami ikut aku pada itu kan juga naga itu kan naga এই দলং কিখনে ঠাইখন আৰু অলপ বিশেষ কৰি তুলিছে খুব ধুনীয়া আৰু এবাৰ চাৰিজনকে পাৰ হ'ব দিয়ে মিনি উলমান দলং আৰু মানে ইয়াত যিকোনো ধৰণৰ বাৰ্থডে পাৰ্টি এনিভাৰ্সাৰী কৰিব পাৰে আপোনালোকে আৰু ভাল লাগিলে আহি গতিকে আপোনালোককো দেখালো বহুত দিনৰ মূৰত ওলাই আহিছো কোভিড পৰিস্থিতিৰ কাৰণে কেনি ওলাই যোৱা হোৱাই নাছিলে আৰু এডোখৰ ইমান ধুনীয়া ঠাইলৈ আহিলো আৰু আপোনালোকে জানেই চাগে পাহাৰ মোৰ খুবেই প্ৰিয় গতিকে পাহাৰ বুলি ক'লে মোক আৰু একো নালাগে আজি দিনটো খুব এনজয় কৰিলো থেংক ইউ সকলোকে এনেকুৱা এটা ধুনীয়া দিন দিয়াৰ বাবে নদী পানীখিনি যে ইমান চফা আৰু একদম নীলা নীলা জিলিকি থকা মানে তলৰখন আমাৰ ৰাইজ बहुत धुनिया दिल गार्डन गार्डन है
আপোনালোকো আহিব পাৰিব দেই এইডোখৰ বিৰাট ধুনীয়াকৈ আমালোকে সজাই পৰাই তুলিছে লিকাবালিত আহিব আপোনালোক পেট পূজা কৰি ওলাই আহিলোঁ আৰু ইয়াত পাৰ কৰা সময়কণ খুব ভাল লগা আছিল বাকী খুব ডাঙৰকৈ গান বজি আছিল গতিকে কপিৰাইট লগা ভয়ত ভালকৈ ভিডিঅ' নকৰিলোঁ আমি পাহাৰৰ বহুত ওপৰত আছোঁহি আৰু এতিয়া তললৈ নামি যাম একা বেকা ৰাস্তাইদি আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল আৰু আপোনালোকে যদি মোৰ একা বেকা ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি যাব অকণমান সহায় জনাই যাব আৰু বাকী ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে স্মৃতি হিচাপে আজি পাৰ কৰা ভাল লগা সময়বোৰ কিছু স্থিৰ ছবি ৰাখিছোঁ আৰু চাই লওক আপোনালোকে আমাৰ মিষ্টা বৰাই দেখাইছে তুমি ভাল পোৱা পাহাৰখন চোৱা বুলি আৰু এইফালে এনেই আৰু আপোনালোকে কি পাতিছোঁ কমেণ্টত জনাব ছাল দিছোঁ অলপ